বন্ধুসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ইণ্ডিয়ান হিষ্ট্ৰী ইন আছামিজলৈ আমি আলোচনা কৰি আছো বৰ্তমান অসম বুৰঞ্জীৰ ওপৰত পূৰ্বৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলো ব্ৰজদত্তৰ বিষয়ে যদি আপোনালোকে কোনোবাই এই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিবলৈ আমি চেষ্টা কৰিম আজি আমি আলোচনা কৰিম প্ৰাগজ্যোতিষপুৰৰ এজন সকলোৰে মাজত জনপ্ৰিয় ৰজা বান ৰজা বা বানাসুৰৰ বিষয়ে ইয়াৰ উপৰিও তেওঁ জিয়াৰী আৰু শ্ৰীকৃষ্ণৰ নাতিনী উষা অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ লগতে হৰিহৰ যুদ্ধৰ বিষয়ে আমি ভিডিঅ'টোৰ যোগেদি ক'বলৈ চেষ্টা কৰিম গতিকে বলক বন্ধুসকল আমি দেৰি নকৰি ভিডিঅ'টোৰ দিশে আগবাঢ়ি যাওঁ প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ সমসাময়িক ৰজা হিচাপে শোণিতপুৰৰ ৰজা বান বা বানাসুৰৰ আখ্যান কালিকা পুৰাণ ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণত উল্লেখ আছে শোণিতপুৰ বৰ্তমান তেজপুৰক ৰাজধানী ৰূপে লৈ প্ৰতিষ্ঠিত বানৰ ৰাজ্য পূব দিশৰ বৰ্তমান লখিমপুৰৰ পৰা পশ্চিম দিশত সম্ভৱতঃ উত্তৰবংগ পৰ্যন্ত বিস্তৃত আছিল নৰকাসুৰ আৰু বানাসুৰৰ মাজত নিবিড় বন্ধুত্ব আছিল বানৰ প্ৰভাৱত পৰিয়েই নৰকাসুৰে বিষ্ণু আৰু কামাখ্যা পূজা বাদ দি শিৱভক্ত হৈ পৰিছিল বৰ্তমান তেজপুৰ আৰু ইয়াৰ ওচৰৰ অঞ্চলত থকা বহু প্ৰাচীন প্ৰত্নতাত্ত্বিক সমলৰ ধ্বংসাৱশেষ বান ৰজাৰ দিনৰ বুলি ধাৰণা কৰা হৈছে বৃহৎ শিৱলিংগৰে সৈতে প্ৰসিদ্ধ তেজপুৰৰ মহাভৈৰৱ শিৱ মন্দিৰ বান ৰজাই নিৰ্মাণ কৰিছিল আখ্যানত বান ৰজাৰ কেইবাজনো পুত্ৰৰ উল্লেখ পোৱা যায় যদিও কেৱল জীয়াৰী উষাৰ নামহে পোৱা যায় বানে তেওঁক এই পৰম ৰূপৱতী কন্যাগৰাকীক উষানগৰ নামে এখন নগৰ সজাই তাৰ চাৰিওফালে অগ্নিগড় নামে এক গড় সজাই তাৰ ভিতৰত সুৰক্ষিত কৰি ৰাখিছিল এই অগ্নিগড়ৰ চাৰিওফালে অসংখ্য স্মৃতিচিহ্ন বৰ্তমানেও প্ৰত্যক্ষ কৰিব পাৰি অসমত বহুলভাৱে প্ৰচলিত উষা আৰু শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধৰ প্ৰেম কাহিনী আৰু গন্ধৰ্ব বিবাহ সম্বন্ধে কুমৰহৰণ আৰু উষা পৰিণয় নামে কাব্যপুথিত স্পষ্টকৈ লিখিত আছে এই দুই পুথিত উষা আৰু অনিৰুদ্ধৰ পৰস্পৰৰ প্ৰত্যক্ষ নকৰাকৈ পৰস্পৰৰ প্ৰতি জাগ্ৰত হোৱা আকৰ্ষণ উষাৰ সখীয়েক চিত্ৰলেখাৰ দ্বাৰা অনিৰুদ্ধৰ চিত্ৰ অংকন অনিৰুদ্ধ আৰু উষাৰ গোপন মিলন উষা হৰণৰ প্ৰচেষ্টা অনিৰুদ্ধৰ বন্দিত্ব আৰু অৱশেষত শ্ৰীকৃষ্ণই বানৰ পৰাজয় কৰি উষা অনিৰুদ্ধৰ বিবাহ সম্পন্ন কৰা কাহিনী সুন্দৰকৈ বৰ্ণনা কৰিছে বান আৰু শ্ৰীকৃষ্ণৰ মাজত হোৱা যুদ্ধখন বৰ্তমান তেজপুৰৰ বিলৰ কাষত হৈছিল বুলি উল্লেখ পোৱা যায় তেজৰ নৈ বৈ যোৱা এই প্ৰচণ্ড যুদ্ধখনৰ পৰাই উষানগৰৰ নাম শোণিতপুৰ হয় উষাৰ সখীয়েক চিত্ৰলেখাৰ চিত্ৰ অংকনৰ যি অনন্য দক্ষতা তাৰ সুন্দৰ প্ৰমাণ তেজপুৰৰ আশে পাশে সিঁচৰিত হৈ থকা ভগ্নাৱশেষত প্ৰাচীন আকৰ্ষণীয় ছবিবোৰে দাঙি ধৰে আনহাতে তেজৰ নৈ বৈ যোৱা এই যুদ্ধখন ইতিহাসত হৰিহৰ যুদ্ধ নামেৰে জনাজাত কিয়নো নাতিয়েক অনিৰুদ্ধৰ হৈ শ্ৰীকৃষ্ণ অৰ্থাৎ হৰিয়ে যুদ্ধ কৰাৰ বিপৰীতে মহাদেৱ শিৱ অৰ্থাৎ হৰই তেওঁৰ পৰম ভক্ত বানৰ হৈ যুদ্ধ কৰিছিল বন্ধুসকল আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ যদি কিবা ভুলভ্ৰান্তি হৈছে কমেন্ট কৰি কমেন্ট বক্সত জনাব পাৰে বা যদি আপোনালোকে বুৰঞ্জী সম্পৰ্কীয় কিবা কথা জানিব বিচাৰে বা কিবা ভিডিঅ' পাব বিচাৰে সেই সম্পৰ্কে আমাক জনাব পাৰে আৰু আপোনালোক যদি আমাৰ চেনেললৈ নতুন আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা ঘণ্টা আইকনটো ক্লিক কৰিব ধন্যবাদ